ট্ৰলি বেগ টানি টানি গৈ আছোঁ এয়াৰপৰ্টৰ ফালে, কাৰণ হঠাৎ যাব লগা হ'ল দিল্লী এটা কামৰ বাবে। আৰু আজি মই ফুল এক্সাইটেড হৈছোঁ গাইজ, কাৰণটো কৈ আছোঁ। প্ৰথমতে বৰ্ডিং পাছটো লৈ ল'লোঁ, তাৰপিছত এতিয়া ওপৰৰ ফালে গৈ আছোঁ। মানে কাম চাম গোটেই খতম হৈ গ'ল, চেকিং কৰা কিবা কৰা সকলো খতম। মানে কিয় এক্সাইটেড হৈ আছোঁ, মানে আজি মই প্ৰথম ফ্লাইটত উঠিম। মানে আজিলৈ উঠি পোৱা নাছিলোঁ ফ্লাইটত, আৰু দিল্লীও প্ৰথম যাম, দিল্লীও যাই পোৱা নাই, সেইকাৰণে বহুত বেছি এক্সাইটেড। কি কওঁ গাইজ, প্ৰথম এক্সপিৰিয়েঞ্চ। আৰু এতিয়া ভিতৰলৈ ফালে যাওঁ, কি কৰিব লাগে চাওঁ বলক। বহি বহি ভোক লাগি গ'লে গাইজ, মানে ভোক নালগিল হয়। মানে ফ্লাইটখন 2 ঘণ্টা ডিলে ক'ত দিলে ডিলে কৰা নাই, কিবা কাৰণত ডিলে হৈ গ'ল। আৰু মানে এয়াৰপৰ্টৰ ভিতৰত খানা বেছি ধাবা থৰি কম দামী ভোক মৰা বস্তুৰ ভিতৰত পেটিছে আছে একলাই, তাকো 250 টকা আইনে চাইছে খাই লওঁ ৰ'ব। খোৱা বোৱা হৈ গ'ল আমাৰ কমপ্লিট। এতিয়া আমি চাই আছোঁ এৰোপ্লেন উৰা। আৰু মানুহবিলাকে মোৰ ফালে চাই পেলাই ভাবিছে চাগে কি এৰোপ্লেন উৰা চাই আছে, মইহে জানো একবাৰ উঠি পোৱা নাই। কিমান বহিম আৰু তো ওলাও যাব নোৱাৰোঁ, চেকিং টেকিং কৰি লৈছোঁ। সেইকাৰণে ইলানে কৰি আছোঁ, জোতা চাফা কৰি আছোঁ গাইজ বাথৰুমত আহি। বেছি কৰিলোঁ 18 বাৰমান এনেকৈ চাফা কৰিছোঁ। এনেকৈ একবাৰ হাতখন ধোওঁ, একবাৰ এনেকৈ শুকাওঁ হাতখন। দে আৰু ফাইনেলি আহিলোঁ ৰ'ব, বৰ্ডিং পাছটো চিৰি আছে। আৰু বৰষুণ দিছে গাইজ, সেইকাৰণে আমাক বাছত লৈ আহিছে এখন বাছৰ পৰা নামলোঁ, পূৰা একদম গাড়ী লগাই দিছে। আৰু ফটোখন তুলিব লাগিছে, চাওকচোন গাইজ, বৰষুণটো দিগদাৰ কৰি পেলাম। প্ৰথম ফ্লাইট একদম অলপ জাম লাগছে ৰ'ব। আৰু অলপমান এই মোবাইলটো কৰিলে মানে আইফোন চাইফোন হ'লে ভাল। এইটো মোবাইল দেখিছেনে, আখৰ দেখিছে মোক দেখিছেনে, আইফোনটো হ'লে পূৰা ক্লিয়াৰ একদম। এনেকৈ ভিডিঅ' কৰিলে আইফোন লাগে, একো নাই, এডজাষ্ট কৰিব লাগিব। আৰু আপোনালোকে অলপ এডজাষ্ট কৰিব গাইজ প্লিজ। অলপ জাম লাগছে আৰু বৰষুণ দি আছে না, কোনো নিজিকে। বাপৰে, ভিতৰত যাই অলপ ভাল লাগিব ৰ'ব, এয়াৰ হোষ্টেজ চোষ্টেজ দেখা পাম। চাওকচোন কি বম প্লেনখন। আৰু বৰষুণটো মস্ত ডাঙৰ দিছে গাইজ। কিবা আজি প্ৰথম ফ্লাইটত উঠি বৰষুণটো কিয় দিলে বলক ভিতৰত যাই কিনে অলপ তামচা ফূৰ্তি কৰোঁ। ইলান কিবা কলি এনে কৈছোঁ দে গাইজ, গাত পাতি মানে চিৰিয়াছ নল'ব। বলক জিকিলোঁ অলপমান। আৰু এইটো এয়াৰ হোষ্টেজ একদম ৰঙা হৈ আছে, মানে ৰঙা পিন্ধি আছে। অলপ আগত দি ছিটটো আছে, বিচাৰি খুচৰি বলক বহি কিনে দেখা হৈ আছোঁ। আগে আহি আছোঁ, চিট বিচাৰি কিন্তু চিটটো পোৱা নাই। অলপ জাম লাগছে গাইজ, প্লেনৰ ভিতৰত যাম। চিটটো পালোঁ ৰ'ব। আৰু উইণ্ডো চিট গাইজ খবৰ পাই আছিলোঁ। আৰু এতিয়া উইণ্ডো চিট হ'লেও কাম নাই, কাৰণ গধূলি হৈ গ'ল। মানে যদি প্লেনখন দিলে নহ'লে, লেট নহ'লে, তেতিয়া কাম আছিল, অলপ কিবা কিবি দেখা পালোঁ হয়। চ' এতিয়া কাম নাই, উইণ্ডো চিট পালেও। এতিয়া আকাশখন মানে প্লেনখন উৰি গ'ল, এতিয়া ৱেটো আকাশ এতিয়া আকাশ পাম আৰু আকাশ পোৱা নাই। ধুনীয়াকৈ এতিয়া কাম নাই, এতিয়া অলপ ৰেষ্ট কৰাই ভাল হ'ব। আমি আহি পাই গ'লোঁ দিল্লী। আৰু কি ধুনীয়া চাওক, কি ধুনীয়া লাগি আছে ওপৰৰ পৰা একদম গোটেই লাইটিং মানে বম লাগি আছে। চ' নিউ এক্সপিৰিয়েঞ্চ বহুত বেছি ভাল লাগি আছে। আৰু আগত তেনেকুৱা দেখাব লগা বস্তু নাই, কাৰণ চব আন্ধাৰ হৈ গৈছে। চ' ভিডিঅ' কৰা নাই আৰু মানে চকুৰে অলপ কিবা দেখা পায়, কিন্তু মোবাইলত একদম নুঠে, সেইকাৰণে কৰা নাই। এতিয়া আমি নামিম আৰু অলপ আগত বতৰটো বেয়া কৰিছিল, অলপ ভয় লাগিছিল গাইজ, কিবা খুন্দা মাৰা আনবাৰ বতৰটো বেয়া কৰিলে। চ' এতিয়া বলক। আৰু আমি প্লেনৰ পৰা ভালে নামি গ'লোঁ। আৰু এনেকৈ বাছেৰে নিব আহিছে, বাছত উঠি বহি লৈছোঁ। তেনেকৈ বাছত উঠি যাই আছোঁ এয়াৰপৰ্টলৈকে, দিল্লী এয়াৰপৰ্টলৈকে। বলক ধুনীয়াকৈ যাওঁ। আৰু এখন বাছ দিল্লী এয়াৰপৰ্টটো দেখাই আছোঁ। অ' মাই গড গাইজ, চাওক কি ধুনীয়াকৈ ডিজাইন কৰিছে, মানে কি ক'ম, একদম মানে মুখৰ পৰা একদম খিলখিলি হাঁহি ওলাই গৈছে। বহুত বেছি ভাল লাগিছে। দিল্লী এয়াৰপৰ্টটো বহুত ধুনীয়া, মানে প্ৰথম সোমাই কিনে এইটো দেখিলোঁ, ত' বহুত বেছি ভাল লাগিছে। এতিয়া আগৰ ফালে যাওঁ, আগফালে কি আছে চাওঁ। আমি এতিয়া ৰখি আছোঁ লাগেজখিনি লৈ। লাগেজখিনি অলপ মানে দেৰি কৰিলে, এনেই দেৰি হৈ আছে, তাতে প্লেন দিলে হ'ল, এতিয়া আকৌ লাগেজ ৰখি আছোঁ। চ' এইটো এটা বেগ, সেইটো বেগ আমাৰ, আৰু এটা বেগ আহি আছে। চ' লাগেজখিনি কালেক্ট কৰি লওঁ। আমি দিল্লী এয়াৰপৰ্টৰ পৰা ওলাই আহিলোঁ, আৰু এতিয়া গৈ আছোঁ হোটেল ৰুমলৈ। মানে হোটেল ৰুম বুক কৰা আছে, সেইটো টেনশ্যন নাই বাৰু। আৰু এতিয়া আমি গৈ আছোঁ টাৰ্নেলৰ ভিতৰে। এইটো টাৰ্নেল অলপ দীঘল আছে টাৰ্নেলটো। আৰু ইয়াৰে এটা বস্তু ভাল লাগিছে, এই ৰাস্তাবোৰ দেখিছেনে আপোনালোকে, ৰাস্তাবোৰ পূৰা পৰিষ্কাৰ, বহুত বেছি ভাল লাগিছে। সেইকাৰণে মানে তাতে বহি ভাত খাব পাৰি, মানে ফুক মাৰি ভাত খাব পাৰি বুলি এটা কথা আছে। চ' তেনেকুৱা এনেকৈ ধুনীয়াকৈ আগৰ চিটত বহি লৈছোঁ। ধুনীয়াকৈ গৈ আছোঁ হোটেল ৰুমলৈ, ধুনীয়াকৈ বলক লগ পাই আছোঁ আগত। কালি আহি ধুনীয়াকৈ শুই থাকিলোঁ, আৰু এতিয়া ওলাই আহিছোঁ অলপ মৰ্ণিং। আৰু যাম চাওক গাইজ, দিল্লীৰ যাম। অ' মাই গড কি যামে। আৰু এখন ধুনীয়া বুক ষ্টল, কিবা চেল্ফি বুক বুলি লিখা আছে, ধুনীয়া। এতিয়া হৈ গ'ল গধূলি, আৰু এইটো হ'ল মেট্ৰ' ষ্টেচন, মানে মেট্ৰ' ট্ৰেইনৰ। আৰু এইটো চাওক, অ' মাই গড আনবিলিভেবল, কি লাগি আছে চাওকচোন, একদম মাছাল্লাহ। গাড়ী যাম গাইজ, দিল্লীত যাম। দে বাই বাই।